ঐ শুকান দাই এতিয়া কি কৰিব মলুৱাক ৰবট গিটাৰ পৰা কেনেকৈ বচাই আনিব ঐ তাকেহে ভাবি পোৱা নাই কেনেকৈ বচাওঁ এতিয়া ঐ ৰবট গিটাৰ বোলে আকৌ ডাঙৰ ডাঙৰ বন্দুক লৈ থাকে ঐ শুকান দাই যিটো একেবাৰে গুলি মাৰে কৈছো নহয় আমি যেনে তেনেহে পলাই আহিছো ঐ তেতিয়াহ'লে মলুৱাক কেনেকৈ বচাবি মলুৱাক দেখোন বচাব নোৱাৰিম কি আমাকো যদি গুলি মাৰি দিয়ে বচাবলৈ যাওঁতে তেতিয়াহ'লে আমি একেবাৰে ধাম ধুম গুলি মাৰি দিম ৰবট গিটাক মাৰি পেলাম তাৰপিছত মলুৱা দাদাক বচাই লৈ আহিম মাইনা আমাৰ ওচৰত ক'ত বন্দুকডাল আছে ঐ আমাৰ ওচৰত বন্দুক নাই নহয় সিহঁতক গুলি মাৰিবলৈ ঐ হাথিয়াৰ বনাব লাগিব গম পাইছ নাই ৰবটৰ লগত যুদ্ধ কৰিবলৈ হ'লে ঐ তহঁতি কি কথা কৈছে হাথিয়াৰ ক'ৰ পৰা বনাব ঐ জংঘলৰ মাজতহে সোমাই আছো আমি ঐ জংঘলৰ পৰাই বিচাৰি কুচাৰি কেনেবাকে জোগাৰ লগাই হাথিয়াৰ বনাব লাগিব ঐ ককা ঠিকেই কৈছে আমি জংঘলৰ পৰাই কিবা এটা উপায় কৰি হাথিয়াৰ বনাব লাগিব নহ'লে মলুৱা খেতি কি কৰিব ঠিক নাই ঐ তেতিয়াহ'লে বৈ দেৰি কৰি লাভ নাই আৰু সোনকালে হাথিয়াৰটো বনাই গৈ ঐ গাটোলৈ সোমাই গৈ একেবাৰে ৰবটৰ জেগালৈ যাওঁগে তাৰপিছত মলুৱাক বচাই লৈ আহোঁগে আজি একেবাৰে ৰবট গিটাক মাৰি মাৰি শেষ কৰি দিম আমি ইয়াৰ মাইনা ঠিকেই কৈছে আমাৰ মলুৱাক লগাইছে নহয় পাব ৰ মজাটো এতিয়া হেতি হে ভগৱান কি বিপদত পেলালা এইকেইটা ৰবটে মোক ক'ত আনি ভৰাই থৈছে একেবাৰে ঠিক নাই মোক আপোনালোকে কেলে ধৰি থৈ দিছে বাৰু ঐ মোক যাবলৈ দিয়কচোন তোক যাবলৈ দিয়া নহ'ব তোৰ মাথাটোৰ পৰা আমি বেলেগ জীৱ জন্তু বনাম হে মোৰ মাথাটো ব্যৱহাৰ কৰিব জীৱ জন্তু বনাবলৈ কোটো 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 আইও মাছলাই এইটো কুকুৰ দেখোন একেবাৰে ৰবট কুকুৰ তোকো ইয়াৰ নিচিনা কুকুৰ বনাই দিম ৰবট কুকুৰ ঐ বছ আহিছে এতিয়া ভালকে থাকিবি বছ আহিছে এইটোৱে মানুহ পোৱালি নেকি গাঁতৰ পৰা ওলোৱা য়েছ বছ এইটো গাঁতৰ পৰা আহিছে আমি ধৰি থৈছো ইয়াক তেতিয়াহ'লে ইয়াক লৈ আহ ইয়াৰ মাথাটো ব্যৱহাৰ কৰি জীৱ জন্তু বনাব লাগিব য়েছ বছ ঐ বই তোৰ মাথাটো এতিয়া কাটি ঘিউখিনি উলিয়াব লাগিব ঐ মাথাটো কাটি ঘিউখিনি উলিয়ালে দেখোন মই মৰিয়ে থাকিম তোক মাৰিবলৈকে আনিছো আমি ঐ মোক নেমাৰিব না মোক যাবলৈ দিয়ক না ইয়াক লৈ আহ এইডাল একেবাৰে মই একেবাৰে জোঙা কৰি দিছো একেবাৰে চিকচিকীয়া একেবাৰে এইডাল যদি কেনেবাকে ৰবটৰ পেটত সোমাবলৈ হয় ৰবটৰ পেট একেবাৰে ফাটি ইফাল সিফাল হৈ যাবগৈ একেবাৰে যিটো জোঙা হৈছে সঁচাকে খজুতিকাই আপুনি দেখোন এডাল একদম বেলেগ জোঙা কৰি দিলে ঐ এডাল যদি কেনেবাকে গাত লাগিবলৈ হয় গা মাংস একেবাৰে এৰুৱাই পঠিয়াব সেইকাৰণেহে মই আকৌ পুৰা টান কাঠেৰে বনাইছো একেবাৰে জোঙা কৰি দিছো তেতিয়াহে আকৌ ৰবটৰ লোহাৰৰ তেজ একেবাৰে ফাটি যাব খজুতিকাই আপোনাৰ একেবাৰে হাথিয়াৰ বনা হৈ গ'ল য়েছ মাইনা এতিয়া একেবাৰে আমি যাবহে লাগে একেবাৰে একদম ৰবটৰ লগত যুদ্ধ কৰিবলৈ আৰে শুকান দাইও দেখোন কিবা বনাইছে চাওঁগেচোন কি বনাইছে শুকান দাই আপুনি এডাল কি বনাইছে ঐ নাজানো মাইনা এইডালৰ নামটো কি বুলি কয় ঐ এইডালত ঢেৰ জোঙা জোঙা আছে নহয় ঐ কেনেবাকে যদি ৰবটৰ গাত সোমাই যায় ৰবটটো বাচি নাথাকে আৰু বাহ এইটো দেখোন ডেঞ্জাৰ একেবাৰে ভাল হাথিয়াৰ ঐ ভালে হাথিয়াৰ বনাব লাগিব ৰবটৰ লগত যুদ্ধ কৰিবলৈ ঐ নহ'লে ৰবটে গুলিয়াই দিব নহয় আমাক শুকান দাই এইডালে গুলিৰ লগত লাগিব পাৰিব জানো গুলিটো দেখোন একদম বহুত স্পীডত আহিব ঐ দতিয়া একেবাৰে স্পীড যোৱা হাথিয়াৰ বনাইছে নহয় আমাতকে ভাল সেইডালে একেবাৰে গুলিৰ লগত ফাইট কৰিব পাৰিব নহয় ককা দতিও বনাইছে কিবা এটা চাওঁগেচোন কি বনাইছে ঐ শুকান দাই আৰু অকণমান জোঙা কৰি দিয়ক হাথিয়াৰডাল একেবাৰে ৰবটৰ পেটু ওলাই যাব ঐ কেনেলা ৰবটৰ পেটু নাথাকে নহয় ৱাৰহে থাকে ঐ তেতিয়াহ'লে ৱাৰকেইডালকে একেবাৰে ছিঙি পেলাবা একদম খুচি খুচি তেতিয়া আৰু অলপ জোঙা কৰি লওঁ এইডাল ককা দতি আপুনি দেখোন একেবাৰে চবতকে ডেঞ্জাৰ হাথিয়াৰ বনাইছে ঐ এইখন ধেনু মই একেবাৰে অৰ্জুনে চলোৱা ধেনুতকৈ একেবাৰে হেভি বনাইছো ঐ এইখন পটককে একো নহয় ঐ এইখন ধেনুৰ কাৰ্ড একেবাৰে গুলিতকৈ স্পীডত যাব পাৰে গম পাইছ নাই এনেকুৱা টানকে বনাইছো মই ককা আপুনি দেখোন একেবাৰে ধুনীয়া বস্তু বনাইছে এইটো ঐ চাই থাকিবি ল'ৰা ঐ এইখন ধনুৱে মই একেবাৰে কেনেকে কাৰ্ড মাৰি মাৰি কেইটা ৰবটক ফ্লেট কৰি দিম তহঁতি হিচাপ কৰি থাকিবি ককা দতি আপুনি একেবাৰে বহুত মাৰি দিব নেকি ঐ মাৰিব লাগিব আকৌ সেতি আমাৰ মলুৱাক লৈ গৈছে ঐ দতি বনাই হ'লগে নে বাৰু ঐ এইখন চাহ কেনেকুৱা হৈছে ঐ মজা হৈছে এইখন একেবাৰে দূৰৰ পৰা লুকাই লুকাই মাৰিব পাৰিব ৰবট কেইটা মই বাৰু দূৰৰ পৰাই মাৰিম তহঁতি আকৌ ওচৰলৈ আহিলে তহঁতৰ কেইডালে খুচি খুচি মাৰিবি ঐ ককা দতি দেখিছে নাই মোৰডাল একেবাৰে চিকচিকীয়া জোঙা কৰি লৈছো কেনেবাকে যদি ওচৰলৈ আহিবলৈ হয় সিহঁতক মই খুচি খুচি অৱস্থা বেয়া কৰিম নহয় ঐ তেতিয়াহ'লে বৈ যাওঁ এতিয়া আৰু ৰখিবলৈ সময় নাই মলুৱাক বচাই লৈ আহোঁগে সোনকালে ঐ তাক ভাগ থৈ দিছেগে ঐ তেতিয়াহ'লে বৈ প্ৰথমতে গাঁতটোৰ ওচৰলৈ যাওঁ গাঁতটো সোমাই একেবাৰে ৰবটৰ জেগা পাই যামগে শুকান দাই এইটোৱে গাঁত এইটো গাঁতত সোমাই গ'লে আমি একেবাৰে ৰবটৰ জেগা পাই যামগে একেবাৰে গুফাই গুফাই গৈ থাকিলে আৰে বাপৰে এইটো আকৌ কোনে বনালে এইটো গাঁত একেবাৰে ৰবটকেইটাই বনাই থৈছে এইটো গাঁতত যদি কোনোবা মানুহ সোমাই যায় তাৰপিছত সিহঁতি মানুহকেইটাক লৈ যায় তাৰপিছত কি কৰেগে মানুহবোৰক নেজানো কেনেলাকে কি কৰেগে ৰবট বনাইগে চাগে সিহঁতি মলুৱা দাদাক মানে সেইকাৰণে থৈ থৈ দিলে সিহঁতি আমাৰ মলুৱাক ৰবট বনাব নোৱাৰে সিহঁতি আমি গৈ আছো নহয় এতিয়া হাথিয়াৰ চাথিয়াৰ লৈ বৈ তেতিয়া দেৰি কৰি লাভ নাই তেতিয়াহ'লে গাঁতত এটা এটাকে সোমাই আহি থাকক একেবাৰে পাই যাবগে গুফাটো বৈ তেতিয়া
বাপৰে মাটি তলত ইমান ডাঙৰ গাঁতটো ঐ খজতি এতিয়া কোনফালে যাব লাগিব ঐ এফালে আহি থাকক এফালে গ'লে আমি পুৰা একেবাৰে ৰবটৰ জেগা পাই যামগে ঐ বৈ তেতিয়া আজি ৰবটক সোধাই এৰা নহ'ব ৰ লৈয়া ইয়াৰ মাথাটো উলিয়াব লাগিব এতিয়া ঐ নমাই দে ইয়াক এইখন আকৌ কেনেকুৱা জেগা পিছফালে চা দেখিছ নহয় হয়তো মেচিনতো ভৰাই তাৰ পৰা তোৰ কুকুৰ বনাই দিম আমি ৰবট কুকুৰ মই ইয়ালে মৰিবলেহে আহিলো ঐ ইয়াত দেখোন কোনোৱে নাই ঐ এতিয়া নাই কালি আমাক ইয়াতে একদম বম চম মাৰিছিলে নহয় মলুৱাক ধৰি লৈ গৈছে ইয়াৰ পৰা ঐ যদি ওলাই মুঠতে মাৰিব লাগিব ইয়েছ যদি ঠিকেই কৈছে তেতিয়াহ'লে ব'লক আগলৈ গৈ থাকো বৈ আজি চৰেগা নাহি ঐ সেইটো এটা ৰবট ৰখি আছে ঐ এইটো দেখোন বহুত দূৰত আছে কেনেকে মাৰিবি সেইটো কিমান দূৰৰ পৰা ঐ শুকান মই ধনুখন এনে লৈ আছো নেকি তহঁতি মাৰি পঠিয়াওক তেতিয়াহ'লে ইয়াৰ পৰা একেবাৰে মেথাতে লগাই দিব ৰ মই এতিয়াই লগাই আছো নহয় চাই থাক তহঁতি ঐ ককা নদী পুৰা একেবাৰে মেথাতে লগাই দিব এম কৰি ঐ ৰ মই পোনাই আছো পুৰা একেবাৰে ককা মাৰি দিয়ক একেবাৰে বহা ককা একেবাৰে জেগাত লগাই দিছে পুৰা পৰি গ'ল ঐ দেখিলি নে বাৰু তহঁতি ঐ মই কেনেকুৱা এম লগাই মাৰিছো ঐ ককা এনেকেই মাৰিব লাগিব সিহঁতক ঐ তেতিয়াহ'লে বৈ আগলৈ গৈ থাকো আৰু মনে মনে গৈ একেবাৰে আৰু মাৰিবগে লাগিব ঐ বয়ে তেতিয়াহ'লে ঐ নাই আহি যা ঐ শুকান দাই হাইখন দৰ্জাই সোমাব লাগিব চাগে ঐ খজতি ভিতৰত যদি একালমান থাকে তেতিয়া কি কৰিবি আৰে শুকান দাই হাতীয়া আছে নহয় আমাৰ ওচৰত কেলে চিন্তা কৰিছে ঐ শুকান ভয় কৰিব নালাগে বৈ যাই লাং থাকা লাং তেতিয়াহ'লে ঐ যি হ'ব দেখা যাব বৈ তেতিয়াহ'লে ভিতৰত সোমাই যাওঁ ঐ এইটো মুখামতে ওলালে ঐ বুঢ়া খজতিকাই মজা মাৰিলে কিন্তু এচাত য়েছ খজতি বন গয়া যোদ্ধা ভাল কাম কৰিলি মজা কাম কৰিলি ঐ এনেকে মাৰিব লাগিব সিহঁতক ঐ শুকান দাই মই পাৰিছো হয় নাই বাৰু ঐ পাৰিছ এনেকে মাৰি যাব লাগিব দুটা মাৰিছেহে আৰু বা ভিতৰত কিমান সোমাই আছে ঐ পিন্তু ঐ চবকে মাৰিম ঐ চিন্তা কেলে কৰিছ তই তেতিয়াহ'লে আমি ভিতৰলৈ গৈ থাকো আকৌ মলুৱাক বিচাৰিবগে লাগিব নহয় ঐ বৈ আইও কোনে গুলি মাৰিলে ঐ এতিয়া ক'ত পলাবলৈ আহিছ তই মনে মনে পিছফালৰ পৰা মাৰিবলৈ আহিছ আমাক ঐ এইটো দেখোন নমৰিলে পলালেহে বছ ডাঙৰ কথা হ'ল কোনোবাই আমাৰ জেগাত আক্ৰমণ কৰিছে নেজানো বছ ধেৰ মানুহ আহিছে আক্ৰমণ কৰিবলৈ ইয়াৰ পাছত কুকুৰলৈ প্ৰথমতে এইকেইটা চাই আহোঁগে কোনে মোৰ জেগাত আক্ৰমণ কৰিছে বলক বছ ঐ কেনেকে মনে মনে আহি একেবাৰে পিছফালৰ পৰা ভৰিতে গুলিয়াই দিছিলে অলপত বাচিলো ঐ খজতিকাই চবফালে চকু কাণ দি থাকিব আকৌ তেতিয়াহে আমি মলুৱাক বচাব পাৰিম ৰবটকেইটাক মাৰিব পাৰিম ঐ দিব লাগিব এইবেলি একেবাৰে পুৰা চকু কাণ একেবাৰে একদম খুলি থ'ব লাগিব ঐ তেতিয়াহ'লে বৈ আগলৈহে যাওঁ বলক এবাৰ মই একেবাৰে পুৰা খং গতি কৈছে মনে মনে মাৰিবলৈ আহিছে পিছফালৰ পৰা একেবাৰে বৈ এইবেলি একেবাৰে ৰবৰকেইটা চফা কৰি মলুৱাক বচাইহে লৈ আহিম আৰু বলক